নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। প্ৰথমতে কৈছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। মই বনাই আছোঁ, দালি পাতি দিছোঁ তাত, আৰু ইয়াত এইফালে মই ভাত কেৰেলা আলু এনেকৈ ভাজি বনাম আৰু ডিম বইল কৰি দিছোঁ, কিবা কিবি বনাম আৰু মানে আজি মই কিয় বনাই আছোঁ কাৰণ আজি মাহী নাই, মাহী কিবা কামত ওলাই গৈছে আৰু চুইটি নাই, চুইটি এক্সাম আছে, তাই লগৰ ছোৱালী ঘৰত গৈছে অনলাইন। তো মা আৰু মই আৰু মহা আছে, আমিখিনি আজি একেলগে বনাই আছোঁ আৰু মই বনাই আছোঁ, মায়েও বনাই আছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। কি দেখাব পাৰোঁ নাজানো, চাই থাকিব একেবাৰে শেষলৈকে। আগৰ ভিডিঅ'বিলাক মানে এতিয়া যিবিলাক দি আছোঁ বা আগৰ ভিডিঅ'বিলাক চাইছেনে নাই, আৰু চাব যদিহে নাই চোৱা মই মোৰ চেনেলত গ'লেই পাব, নহ'লে মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, চাই ল'ব। আৰু কেনেকুৱা পাইছে ভিডিঅ'বিলাক জনাব আৰু কমেণ্ট কৰিব, মোক আগুৱাই যোৱাত সহায় কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকোঁ। মই এতিয়া ভাজি বনাই আছোঁ আৰু ভাজিনো কি দেখুৱাম আৰু একেবাৰে খাবৰ সময়তে দেখুৱাম চাগে, আৰু চুইটি অহা নাই, তাই আহিলে মই দেখুৱাম আপোনালোকক। আৰু সেয়াই, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আবেলি এতিয়া আমি যে কৈছিলোঁ দেৰগাঁও যাম বুলি, তেনেকৈ যোৱা নাই, মেবি কাইলৈ মানে যাম চাগে, তালৈ যাওঁ মই ভিডিঅ' কৰিম আৰু ভিডিঅ'বিলাক চাই এনেকুৱা পিছে জনাব। এয়া মায়ে লাগি আছে ডিম বনোৱাত, মই বনালোঁ দালি, একেলগে বনাই আছোঁ। আৰু এতিয়া ৰাতিপুৱাৰ বতৰটো 11টামান বাজিছে আৰু বতৰটো ৰ'দো দিছে, বৰষুণ নাই দিয়া বাৰু, সেমেকা নিচিনা হৈ আছে আৰু লগক দেখাই দিলোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আগফালে বহি আছোঁ আৰু দুইজনী, মা আৰু মই এনেই বহি আছোঁ, ভাল লাগে ইয়াতে থাকিলে আগফালে বহিবলৈ, কাৰণ আমাৰ তাৰ নিচিনা নহয়, ইমান গাড়ী ঘোৰাও নাযায় আৰু ভাল লাগে আৰু ইয়াত। আৰু এইফালে আমাৰ ছোৱালী আহি গ'ল পৰীক্ষা দি পেলাই, গতিকে চাই থাকক ভিডিঅ'টো। ভাত খাই আহিলোঁ আৰু চুইটিও আহিলে, আপোনালোকে দেখিলেই। ভাত খাবৰ সময়ত ভিডিঅ' বনাব পাহৰি থাকিলোঁ, মই এতিয়াহে মনত পৰিছে যে ভিডিঅ' এটা যে বনাই আছিলোঁ বুলি পাহৰিয়ে থাকিলোঁ ভাত খোৱাৰ সময়ত। এতিয়া ভাত চাত খাই আজৰি হ'লোঁ, মায়ে খাই আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' হেল্ল' হেল্ল'। এতিয়া আবেলিয়ে হ'ল আৰু দুপৰীয়া অলপমান ভাত পানী খাই ৰেষ্ট ল'লোঁ, তাৰপিছত অকণমান উঠি আহিছোঁ আৰু বাহিৰৰ পৰিৱেশটো চাবলৈ। আজি বতৰটো ভালেই, ৰ'দ দিছে, বৰষুণ নাই বাৰু, এইকেইদিন তেনেকৈ একমেপীয়া বৰষুণ, যেতিয়া বৰষুণ আহিছে, আজি অলপ ভালে আছে। গতিকে চাই থাকক ভিডিঅ'টো, দেখাই আছোঁ মই আপোনালোকক উপভোগ কৰিব। হেল্ল' হেল্ল'। এতিয়া বাজি গ'ল সন্ধিয়াৰ 7টা আৰু মই এইফালে চাই আছোঁ মিমি, এনেই চাই অকণমান কিনো কৰিম আৰু সন্ধিয়াৰ পৰা টাইম পাছ নহয় জানো। এতিয়া সন্ধিয়াৰ কিবা এটা চাহ তাহ খোৱাই নাই, খাম আৰু চুইটিয়ে বনাই আনিলে মেগী, সন্ধিয়া চাহৰ সৈতে মেগী খাওঁ আমি। আৰু গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। নতুন এটা ভিডিঅ'ত লগ পাম, বাই বাই।